দেউতাক মানে মোৰ বৰ দেউতাৰ জুৱাত অৱস্থা হেয়ে আজি মই কালাকন খুৱাব আহিছো হেয়ে মই গাখীৰ খুৱাব আহিছো মই ৰসগোল্লা আনিছো পিছে বুঢ়া বোলে ডায়েবেটিছ মিঠা খাব নোৱাৰে যি দেখিছো ককা যাবগৈ ভাইটি ঠিকেই কৈছে বুঢ়া আজি যাবগৈ মৰিব ওলোৱা বুঢ়াই পুত্ৰৰ মোহত একমাত্ৰ পুতেক ফেকুলাক মাতে তাকে শুনি ভেকুলাই দেউতাকৰ ওচৰত নাই খাব পৰা অৱস্থাত খুৱাব নহওঁ এতিয়া খাব নোৱাৰা অৱস্থাত মিঠাই লৈ আহিছে দেউতা অ দেউতা কিয় মাতিছিলি ফেকুলাৰ মাত শুনি বুঢ়াই ফেকুলাক ক'লে ভেকুলা অ শুন মই আৰু নাথাকো মৰিম মৰাৰ আগতে এটা কথা কৈ যাওঁ ধনৰ টোপোলাটো ক'ত আছে ক'ব বুলি বুঢ়াই ফেকুলাই একদম আগ্ৰহেৰে সুধিলে কওক দেউতা বাহিৰৰ বিয়াৰ ফাৰ্নিচাৰৰ বাকী 10,000 টকা এতিয়াও দিয়া নাই বোপাই তই ধাৰ মাৰিবি গাখীৰৰ ভোক নাদহেৰাক গাখীৰৰ বাবদ 2,000 আৰু মাংস বেপাৰীক 1,500 আৰু টেণ্ট হাউচক 6,000 এইখিনি বাকী মাৰিব বোপাই মই মাৰিব নোৱাৰিলোঁ এইখিনি বাকী মাৰিব নোৱাৰিলে মোৰ আত্মাই শান্তি নাপায় বোপাই শান্তি নাপায় বুঢ়াৰ কথা শুনি ফেকুলাৰ মূৰ গৰম প্ৰায় 20,000 মান টকাৰ ধাৰ আৰু ইমানবোৰ মানুহৰ লগত কৈছে যেতিয়া সেইটোতো ধাৰ মাৰিব লাগিবই লগে লগে ফেকুলাই এটা বুদ্ধি বাঙিলে আৰু ক'লে হ'ব দে দেউতা হ'ব দে অ ভাইটি শুনিলি দাদা শুনিলি বৌ সেয়া আজি 4-5 দিন হ'ল দেউতাই চব ভুল বুকি আছে কেৱল ভ্ৰম যি পায় তাকে কয় দেখিলি নহয় ভুল বুকি আছে অলপ পিছতে বুঢ়াই মানে মোৰ বৰ দেউতাই আকৌ ক'লে ভেকুলা গলি নেকি আছো দে তই জিৰণি ল দেউতা তোৰ জিৰণিৰ প্ৰয়োজন আছে হ'ব দে মই আছো নহয় চিত্ৰ দোকানীয়ে দোকান আৰম্ভ কৰোঁতে মোৰ পৰা 2 লাখ টকা নিছিল এতিয়া অহা মাহত সেই 2 লাখ টকা দিয়াৰ কথা তই সেই টকাখিনি ল'বি আৰু বাহিৰৰ বিয়াৰ যিখিনি ধাৰ আছে সেই ধাৰখিনি সেই টকাৰে মাৰিবি আৰু যিখিনি ৰয় তই ৰাখিবি মোৰ সকামত মাছ মাংস খুৱাই বেছি টকা খৰচ কৰিব নালাগেও বোপাই উপায় নাপায় সি আকৌ এটা নতুন বুদ্ধি বাঙিলে অ ভাইটি শুনিলি দাদা শুনিলি বৌ সেয়া সিমান সময়ে ভুল বুকি আছিল মোৰ মূৰটো নষ্ট হৈ গৈছিল ভুল বুকি থকাই ভ্ৰম বুকি আছে এই 4-5 দিন এইমাত্ৰ হে হুচ আহিল বেচেৰাই মন বেচেৰাই যে মৰম ক'ব নোৱাৰো তোমাক হৈ যায় পৰম শাৰী শাৰী মই কথাবোৰ সজাওঁ দেখিলে তোমাক দূৰ পলাই আমাৰ বাস্তৱিক জীৱনতো এনেকুৱা বহুত ঘটনা ঘটে এজন মানুহ ভালে থকা অৱস্থাত তেওঁক আমি সাধাৰণ মাতষাৰ দিবলৈও সময় নাথাকে যেতিয়া তেওঁ মৃত্যুৰ লগত যুঁজি থাকে সেইখিনি সময়ত ভাল ভাল খোৱা বস্তু আনি আমি তেওঁৰ প্ৰতি থকা মৰম কিমান আছে সেই দেখুৱাবলৈ চেষ্টা কৰোঁ
কিন্তু আচলতে এনেকুৱা কৰা উচিত হয়নে নহয় কমেণ্টছ কৰি জনাবচোন যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্টছ কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' আপুনি পোনপ্ৰথমে চাব পাৰে কলাখাৰ